দৰ্শকসকল নমস্কাৰ আপুনি বাৰু জানেনে আপুনি নজনাকৈ আপোনাৰ এণ্ড্ৰইড ফোনটোৰ কেইটামান গেম ইনষ্টল হৈ আছে যিকেইটা আপুনি ডিলিট কৰিবও নোৱাৰে অৱশ্যে আজৰি সময়ত খেলি টাইম পাছ ধুনীয়াকৈ কৰিব পাৰিব আহকচোন চাওঁ গেম কেইটানো কি আৰু কেনেকৈ খেলিব পাৰি প্ৰথম গেমটো খেলিবলৈ আপোনাৰ মোবাইল ডাটা অফ কৰি গুগল ক্ৰমলৈ যাওক তাৰ পিছত যিকোনো এটা এড্ৰেছ টাইপ কৰক আৰু আপোনাক ইউ আৰ অফলাইন বুলি দেখুৱাব আৰু স্ক্ৰীনত এটা ডাইনোছৰ দেখিবলৈ পাব ডাইনোছৰটো চুই দিলে দৌৰিবলৈ ল'ব আৰু আপুনি সন্মুখৰ বাধাবোৰৰ পৰা বচাই দৌৰাই থাকিব আপোনাৰ আমনিদায়ক সময়বোৰো দৌৰি দৌৰি পাৰ হৈ গৈ থাকিব দৌৰাই থাকক ৰ'ব দেই অলপ খেলি লওঁ ভাল লাগিছে দৌৰাই থাকক আৰু আপুনি কিমান স্ক'ৰ কৰিব পাৰিলে মোক কমেণ্টত জনাব মই কিমান কৰিব পাৰিলোঁ ভিডিঅ'টো প'ষ্ট কৰি চাব মই গেম অভাৰ হ'লেহে এই ভিডিঅ'টোৰ পৰা বাহিৰলৈ যাম মানে এই গেমটোৰ পৰা বাহিৰলৈ যাম ইয়াৰ পিছৰ গেমটো খেলিবলৈ মোবাইল ডাটা অন কৰি ফেচবুক মেছেঞ্জাৰলৈ যাওক আৰু কোনোবা এজন বন্ধুৰ নাম এটা চুই দিয়ক আৰু ইম'জিত ক্লিক কৰি ফুটবল এটা চেণ্ড কৰি দিয়ক চেণ্ড কৰা ফুটবলটো চুই দিলে এনেদৰে আপুনি খেলিব পাৰিব আৰু ইয়াত ফুটবলটো টেপ কৰি থাকিলেই হ'ল ফুটবলটো মাত্ৰ তলত পৰিবলৈ নিদিব গেমটো সহজ কিন্তু আমোদজনক ফুটবল গেমত আপুনি কিমান স্ক'ৰ কৰিব পাৰিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ আনটো গেম খেলিবলৈ একেজন বন্ধুকে ইম'জিৰ পৰা বাস্কেটবল এটা চেণ্ড কৰি দিয়ক এতিয়া চেণ্ড কৰা বাস্কেটবলটো চুই দিলে গেমটো ওলাব এতিয়া ওপৰলৈ স্ৱাইপ কৰি বাস্কেটত বলটো সুমুৱাওক মজা গেম খেলক আৰু কেনে লাগিল জনাবলৈ নাপাহৰিব আপোনাৰ আমনিদায়ক সময় কেনেকৈ পাৰ হৈ যাব গমেই নাপাব আপুনি কিমান স্ক'ৰ কৰিব পাৰিলে কমেণ্টত জনাব দেই ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে ওলোৱা বেল আইকনটো চুই থ'ব যাতে আমি পৰৱৰ্তী সময়ত ভিডিঅ' আপলোড কৰিলে আপুনি এটা নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ'টো সকলোতকৈ আগতে চাবলৈ পায় ধন্যবাদ জয় অসম